তো ফাইনালি আমি রেডি, সস্তাবিলাক গ্লভস রেডি। হেল্ল' ফ্ৰেণ্ডছ, সকলোকে মোৰ চেনেললৈ স্বাগতম আছে। যদি মোৰ ভিডিঅ'টো আপোনালোকে প্ৰথমবাৰ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব। জল্দি নতুন ৰাইড আহি আছে, মানে নতুন জেগাত ঘূৰিব যাম আৰু আপোনালোককো দেখাম। নেক্সট জানুৱাৰীত আমাৰ নতুন ৰাইড ফিক্স হৈ গ'ল। আমি গৈ আছোঁ নগাঁও যাম। তাৰপিছত নগাঁও জোনবিল মেলা চাবলৈ যাওঁ আৰু আপোনালোককো দেখাম। আপোনালোকে ৰেডি থাকক যে মোৰ নিউ ভাল ব্লগ আহি আছে। জোনবিল মেলা চাবলৈ যাম আৰু ভিতৰত মাত্ৰ এটাই স্পটিং আছে আৰু এইটো জেকেট লৈছোঁ, মানে টেষ্ট কৰিম ঠাণ্ডা লাগে নে নালাগে। আৰু মই নিউ ৰাইডৰ কাৰণে জেকেট ল'লোঁ আৰু ইপিনে গ্লভছ লৈ ল'লোঁ। তাৰপিছত তো আপোনালোকে চাই থাকক, তেতিয়ালৈ ব'লক আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। এয়া ফ্ৰেণ্ড, আমি গ্লভছ লগাই লৈছোঁ যাতে মোৰ জেকেটটো যাতে অলপো হাৱা নোসোমাব নালাগে, অলপো। এইটো হ'ল। তো ফাইনেলি আমি ৰেডি, সস্তাবিলাক গ্লভছ ৰেডি। তো যিহেতু ইমানো ছোটা ইউটিউবাৰ, সেইকাৰণে সস্তাবিলাক লৈছোঁ। সো ফ্ৰেণ্ডছ, মই এই ভিডিঅ'টো বনাইছোঁ 30 ডিচেম্বৰ 2022। আপোনালোকে কেতিয়া চাইছে নাজানো, আপোনালোকে হয়তো 30 ডিচেম্বৰতে চাইছে, হয়তো বা 1 জানুৱাৰীত চাই আছে, নতুন চনত চাই আছে চাগে। যদি নতুন চনত চাই আছে তেনে ভিডিঅ'টো লাইক কৰিব আৰু এটা কমেণ্ট কৰি ক'ব আপুনি ডিচেম্বৰতে চাই আছে নে নতুন বছৰত ভিডিঅ'টো চাই আছে। তো এই ভিডিঅ'টো মই আজি এটাই কথা ক'ম যে আপোনালোকক যে মানে মোৰ এটা প্ৰব্লেম হৈছে। এইটো প্ৰব্লেম আপোনালোকক অলপ ডিছকাছ কৰিম। মানে ইউটিউবাৰবিলাকৰ, প্ৰত্যেক ইউটিউবাৰৰে মানে ভিউজবিলাক ডাউন হৈ আছে। ভিউছেই নাহে ভিডিঅ'ত ফটোবিলাক। সেইটো কাৰণটো মেইন একো গম পোৱা মই এতিয়ালৈকে মোৰে অকল হৈছে বুলি নহয়, সকলো ইউটিউবাৰৰে ভিউজ ডাউন হৈছে। সেইটো কি কাৰণে হৈছে নাজানো। তো আপোনালোকে যদি মোৰ ভিডিঅ'টো যদি চাই পেলাই আপোনালোকে তলত ছাইডৰ চাউখন এনেকৈ অপশ্যনত এই য'ত ছাবস্ক্ৰাইব কৰিছে তাৰ কিনাৰত এটা বেল আইকন বটন আছে, সেইটো যদি অল হৈ থকা নাই তেন্তে আপোনালোকে সেইটো টিপি অল মুড কৰি দিয়ক। আৰু কিবা অল মুডত অ'কে কৰি দিয়ক আৰু অল মুড কৰি দিয়ক। তাৰপিছত সেয়া আছিলে। তো আজি আমি গৈ আছোঁ ডিফু যাম। ডিফু গৈ পেলাই অকণমান আপোনালোকক আমাৰ জিমটো দেখাম। আজি যিহেতু মানে ডিচেম্বৰ মাহৰ এইটো বছৰৰ আপোনালোকে এইটো জিমটো চাই লওক। তো তেন্তে ব'লক চাই থাকক। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো চাই কেনেকৈ পালে ক'ব। আজি বেছি ইমান ডাঙৰ নাছিলে। মই এনেকৈ ডেইলি ভিডিঅ' দিব চেষ্টা কৰিম, যিহেতু মোৰ এক্সাম শেষ। তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব। এই জেকেটটো কম, এই জেকেটৰ প্ৰাইচ আপোনালোকে ভাবি লওক মাত্ৰ 2K পৰিছে। তাৰপিছত মানে আপোনালোকে ভৰসা নকৰিব। এয়া চাওক, মাত্ৰ এটা স্পৰ্টিং পিন্ধিছোঁ, কিন্তু এটা অলপো ঠাণ্ডা লগা নাই। তো এইটো বেষ্ট আছে। মানে নেক্সট ট্ৰিপ হৈ আছে নগাঁও প্লেন। তো বিহুত হৈ আছে, আমি নগাঁও যাম। তাৰপিছত আপোনালোকক দেখাই আছোঁ। তো এতিয়ালৈ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই, বাই।